সদৌ অসম তঞ্জিম মাদাৰিছে কৌমিয়াৰ অধীনস্থ মাদ্ৰাছাসমূহৰ শৈক্ষিক উন্নয়ন আৰু ছাত্ৰ ছাত্ৰীসকলক চৰিত্ৰ গঠনত উদ্দেশ্যেৰে আজি উজনি অসমৰ যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আদি কৰি বিভিন্ন জিলাসমূহত সদৌ অসম তঞ্জিম মাদাৰিছে কৌমিয়াৰ এটি সজাতি দল পৰিভ্ৰমণ কৰে। এই সজাতি দলত তঞ্জিম মাদাৰিছে কৌমিয়াৰ সাধাৰণ সম্পাদক হজৰত মৌলানা আব্দুল কাদিৰ কাছিমি সাহেব, হজৰত মৌলানা নুৰুল আমিন কাছিমি সাহেব আৰু সহকাৰী কাৰ্যালয় সম্পাদক হজৰত মৌলানা ইক্ৰামুল হুছেইন সাহেবে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আজি উজনি অসমৰ বিভিন্ন মাদ্ৰাছাসমূহ পৰিভ্ৰমণ কৰি ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক উন্নয়ন আৰু আধুনিক শিক্ষাৰ লগত অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে হজৰত মৌলানা আব্দুল কাদিৰ কাছিমি সাহেবে বিভিন্ন স্থানত মূল্যৱান ভাষণ প্ৰদান কৰা পৰিলক্ষিত হয়। ইছলামৰ উচ্চ শিক্ষাৰ কাৰণে কুৰাণ হাদিছৰ ইছলামী ব্যাখ্যা, ইছলামী শৰীয়তৰ শিক্ষাৰ কাৰণে হাজাৰ হাজাৰ মাদ্ৰাছা প্ৰতিষ্ঠা কৰিছে। সেইটো হ'ল ইছলামৰ এই শিক্ষা, যিটো উচ্চ পৰ্যায়ৰ শিক্ষা। কিন্তু ইছলামৰ যিটো বুনিয়াদী শিক্ষা, মৌলিক যিটো শিক্ষা, যি শিক্ষা সম্পৰ্কে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তালাবুল ইলমি ফৰীদাতুন আলা কুল্লি মুছলিম কামা ক্বালা আলাইহিস সালাতু ওয়াস সালাম। দিনৰ ইলম গ্ৰহণ কৰা প্ৰতিজন মুছলমানৰ ওপৰত ফৰজ। এই ইলম হ'ল এইখিনি ইলম, যিখিনি ইলম নহ'লে এজন মানুহ প্ৰকৃততে মুছলমান থাকিব, জীয়াই থাকিব নোৱাৰে। কলিমা যদি নাজানে, কলিমাৰ অৰ্থ ভাৱাৰ্থ যদি বুজি নাপায়, অজু গোচৰৰ ফৰজ যদি নাজানে, নামাজৰ ৰোজাৰ ফৰজ ৱাজিবাত প্ৰয়োজনীয় মাছলা মাছাইল যদি নাজানে, এজন মানুহ ভোটাৰ তালিকাত ৰেচন কাৰ্ডত জাতি মুছলমান লিখিলে মুছলমান হৈ নাযায়। সেই কথাটো আপোনালোকে আমি সকলোৱে জানো। ইছলাম ধৰ্মটো জন্মগতভাৱে লাভ কৰা ধৰ্ম নহয়। মুছলমানৰ ঘৰতে বেঈমানৰ সৃষ্টি হয় আৰু বেঈমানৰ ঘৰতে মুছলমানৰ সৃষ্টি হয়, সেই কথাটো আমি সকলোৱে জানো। গতিকে মুছলমান হ'বলৈ হ'লে ইছলামৰ জ্ঞান থাকিব লাগিব, আৰু ইছলামৰ জ্ঞান থাকিবলৈ হ'লে অন্তত উচ্চ পৰ্যায়ৰ জ্ঞান বুজি কুৰাণ শৰীফৰ তফসিৰ, কুৰাণৰ ব্যাখ্যা, হাদিছ, কথা, এইবোৰ বিষয়ে এজন মুছলমানে নাজানিলেও সেই অন্তত মুছলমান হৈ থাকিব পাৰিব, কিন্তু তাৰ এই মৌলিক জ্ঞানখিনি লাগিব। আৰু সেই জ্ঞানখিনিৰ ব্যৱস্থা যাতে ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিটো মুছলিম শিশুৱে পাব পাৰে, দিব পৰা যায়, তাৰ কাৰণে আমাৰ বুজুৰ্গসকলে, জমিয়ত উলামায়ে হিন্দৰ বুজুৰ্গসকলে সবাহী মক্তবৰ ব্যৱস্থাটো কৰিছে। এই সবাহী মক্তবৰ জৰিয়তে প্ৰতিখন মুছলিম জামাতত, মুছলিম মহল্লা, মছজিদ সংলগ্ন এখন শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠিব, যি প্ৰতিষ্ঠানত ৰাতিপুৱাৰ সময়ত আগতে 2 ঘণ্টা 2.5 ঘণ্টা, আজিকালি 1 ঘণ্টা 1.5 ঘণ্টা সমাজৰ শিশুসকলে আহি এজন শিক্ষকৰ জৰিয়তে দিনৰ বুনিয়াদী শিক্ষাখিনি তেওঁলোকে গ্ৰহণ কৰিব। সেই ব্যৱস্থাটোৰ প্ৰথম উদ্যোক্তা আছিল ইমামুল হিন্দ হজৰত মৌলানা আবুল কালাম আজাদ ৰহমতুল্লাহ আলাইহি, আৰু জমিয়ত উলামায়ে হিন্দৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক, তদানীন্তন সাধাৰণ সম্পাদক মুজাহিদে মিল্লত হজৰত মৌলানা ফজলুৰ ৰহমান সাহেব ৰহমতুল্লাহ আলাইহি। এই দুয়োগৰাকী ব্যক্তিৰ উদ্যোগত শেখুল ইছলাম হজৰত মৌলানা সৈয়দ হুছেইন আহমদ মদনী ৰহমতুল্লাহ আলাইহিকে ধৰি জমিয়ত উলামাৰ সকলো বুজুৰ্গসকলে দীনী তালিমী বোৰ্ড নামৰ এটা সংগঠনৰ জন্ম দিছিল। আৰু সেই সংগঠনটো জন্ম দিওঁতে জমিয়তৰ নাম তাৰ লগত মিলাই দিয়ে বা সাঙুৰি দিয়া নাছিল। এইকাৰণে তেওঁলোকে চিন্তা কৰিছিল যে ভাৰতবৰ্ষত মুছলমানৰ মাজত বিভিন্ন ধৰণৰ ফিকিৰ বা মছলক আছে, দেওবন্দী আছে, বেৰেলী আছে, আহলে হাদিছ আছে, শিয়া ভাইসকল আছে। আৰু ইছলামৰ বুনিয়াদী শিক্ষা যিহেতু সকলো মুছলমানৰ কাৰণে ফৰজ, গতিকে মক্তবৰ কামটো জমিয়ত উলামাৰ নামত যদি কৰা যায়, তেনেহ'লে অন্যান্য মতাদৰ্শৰ মুছলমানসকল এইটোৰ লগত নাহিব, যাৰ কাৰণে তেওঁলোকৰ শিশুসকল ইছলামৰ এই মৌলিক শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা কৰিব পাৰে। কাৰণে জমিয়ত উলামায়ে সুকীয়াকৈ এই সংগঠনৰ জন্ম দিছিল তিনি তালিমী বোৰ্ড। কিন্তু জন্মৰ দিনাখনৰ পৰা আজিৰ তাৰিখলৈকে জমিয়ত উলামায়ে এই তিনি তালিমী বোৰ্ডৰ পৃষ্ঠপোষকতা কৰি আহিছে। আমাৰ বুজুৰ্গসকলৰ মেহনত, ইখলাছৰ বৰকতত, দুৱাৰ বৰকতত আজি ভাৰতবৰ্ষৰ সকলো মতাদৰ্শৰ মুছলমানসকলে নিজ নিজ শিশুসকলৰ কাৰণে বুনিয়াদী শিক্ষাৰ কাৰণে মক্তবৰ ব্যৱস্থাটো আৰম্ভ কৰিছে। গতিকে
জমিয়তে উলামায়ে দ্বীনী তালিমী বোর্ড যখন জমিয়তে উলামাৰ কাৰিকুলাম আৰু পাঠ্যক্ৰম মতে চলে সেই কথাটোৰ পৰিচয়ৰ কাৰণে এতিয়া কিন্তু জমিয়তে উলামায়ে দ্বীনী তালিমী বোৰ্ডৰ নামটো লিখোঁতে দ্বীনী তালিমী বোৰ্ড জমিয়তে উলামায়ে হিন্দ বুলি লিখা হয়। অসম ৰাজ্যিক দ্বীনী তালিমী বোৰ্ড জমিয়তে উলামায়ে হিন্দ, তাৰপিছত শিৱসাগৰৰ নামটো যদি আমি লওঁ শিৱসাগৰ দ্বীনী তালিমী বোৰ্ড জমিয়তে উলামায়ে হিন্দ এই নামটোৰ লগত মিলাই দিয়া হৈছে। মই ক'ব খোজা কথাটো আছিল যে এই বিষয়টোত আমাৰ বুজুৰ্গসকলৰ অন্তৰত কিমান গুৰুত্ব আছে যে নিজে কামটো কৰি সেই কামটো নিজৰ নাম ব্যৱহাৰ হ'লে জমিয়তৰ নাম ব্যৱহাৰ হ'লে অন্য মতাদৰ্শৰ মুছলমানৰ কাৰণে কৰবাত কিবা বাধাৰ সৃষ্টি যাতে নহয় তাৰ কাৰণে জমিয়তৰ নামটো আঁতৰাই ৰাখিছে। ব্যাপকভাৱে সকলো মানুহ যাতে সকলো মুছলমান যাতে ইয়াৰ লগত জড়িত হ'ব পাৰে আৰু আজিও জমিয়তে উলামাৰ সৰ্বভাৰতীয় সভাপতি অথনি মই নাম লৈছিলোঁ হজৰত कायदे मिल्लत मौलाना महमूद मदनी साहब प्राय हमारे कोई थके मौलाना ऐसा है जब मकतब का काम जहाँ कोई भी कर रहा है ये हमारा अपना काम है। अगर उसको ताउन की जरूरत है तो आपकी जिम्मेदारी उसका ताउन करे। अगर वह आपके ताउन करने के लायक है तो आपकी जिम्मेदारी है कि आप उससे ताउन हासिल करें। আপোনাতকে বেছি কাম কৰি আছে যদি কোনোবাই মক্তবৰ তেওঁৰ লগত সহযোগিতা কৰি আপুনি সহযোগিতা ল'ব আৰু আপোনাৰ চকুৰ আগত কোনোবাৰ মক্তব্য কাম কৰি আছে কিন্তু ভালকৈ কৰিব পৰা নাই আপুনি আগবাঢ়ি লৈ তেওঁলোকক সহযোগিতা কৰিব। এই ক্ষেত্ৰত কোনো ধৰণৰ দূৰত্ব কোনো ধৰণৰ মতানৈক্য মনোমালিন্য জমিয়তে উলামায়ে ৰাখিব খোজা নাই। দ্বীনী তালিমী বোৰ্ডত এই কামটো বা মক্তবৰে শিক্ষাৰ গুৰুত্বটো ইতিমধ্যে দুই এজন বক্তাই চমুকৈ কৰি গৈছে। গুৰুত্বটো এই কাৰণেই যে আমি যদি বিচাৰোঁ আমাৰ মনৰ আকাংক্ষা যদি এইটো থাকে যে মই মৰি যোৱাৰ পিছত মোৰ ইন্তেকালৰ পিছত মোৰ সন্তানে মোৰ কাৰণে অন্তত তিনিবাৰ চিৰাই এখলাছ কৰি মোৰ কাৰণে ইছালে চোৱাব কৰক। মই যেতিয়া কবৰত শুই থাকিম মোৰ কাৰণে কোনো সাহাৰা নাথাকিব। হাজাৰ কোটি টকাৰ সম্পত্তি মই জগতত দুনিয়াত থৈ যাওঁ, গাড়ী বাৰী বেংক বেলেঞ্চ যিমানে ৰাখি থৈ যাওঁ তাত কিন্তু কোনো কামত নাহিব। কামত যদি আহে তিনিটা বস্তু কামত আহিব। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে ইজা মাতাল ইনসান ইনকাতা আনহু আমালুহু ইল্লা আন সালাসিন। তিনিটা বস্তু মৃত্যুৰ পিছত তাৰ কামত আহিব। তাৰে দ্বিতীয়টো বস্তু হৈছে বলদিন সালেহিন ইয়াদউ লাহু। এই সন্তান যি সন্তানক পিতৃ মাতৃয়ে সুশিক্ষা দি থৈ গৈছে, তিনি শিক্ষা দিছে আৰু সেই সন্তানে তাৰ পিতৃ মাতৃৰ কাৰণে দোৱা কৰিছে, তাৰ সেই দোৱা তাৰ আমলৰ সব হৈ পিতৃ মাতৃৰ কবৰত থাকি খাই থাকিব। গতিকে আমি যদি এইটো বিচাৰিছো যে আমাৰ ভৱিষ্যত প্ৰজন্ম বাকী দুনিয়াৰ জগতত দুনিয়াবী শিক্ষাৰ ক্ষেত্ৰত পাৰ্থিৱ উন্নতিৰ ক্ষেত্ৰত যিমান আগবাঢ়ি যাব পাৰে গৈ থাকক। তাত ইছলামী কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰা নাই। বৰং আজিৰ পৰা কেইবাবছৰ আগতে মৌলানা মাহমুদ মদনী সাহেবক এটা টিভিত বৈদ্যুতিক প্ৰচাৰ মাধ্যমত তেওঁৰ এটা সাক্ষাৎকাৰত যে অডিয়েঞ্চ থাকে তাৰ পৰা এজনে প্ৰশ্ন কৰিছিল যে আপোনালোকে জমিয়তে উলামাৰ মানুহখিনিয়ে কালি ইছলাম আৰু মুছলমান কৰি মাদ্ৰাছা কৰি থাকে আপোনালোকে স্কুলত শিক্ষাৰ কিতাপ কিয় নকৰে? তেতিয়া মাহমুদ মদনী সাহেবে কৈছিল কাম कोई करता है बात कोई करता है। आपने कितने स्कूल कायम किए हैं? जमीयत उलमा की तरफ से हमने पूरे मुल्क में हजारों स्कूल कायम किए। जमीयत उलमाয়ে আমাৰ বুজুৰ্গসকলে কেৱল মাদ্ৰাছাৰ কাৰণে কাম কৰিছে এইটো নহয়, এই জাতিটোৰ কাৰণে মেডিকেল কলেজৰ ইঞ্জিনিয়াৰিং কলেজৰ আৰু যি যি শিক্ষাত জাতিটো আগবাঢ়ি যাব লাগে সকলো ক্ষেত্ৰতে চিন্তা চৰ্চা কৰি আছে, ফিকিৰ কৰি আছে। কেৱল ফিকিৰ আৰু চিন্তা কৰা নাই, কামো কৰি গৈ আছে।